ডিব্ৰুগড়ত গলৱান উপত্যকাত মৃত্যু হোৱা বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি। যোৱা 15 জুনত চীনা সৈন্যৰ আক্ৰমণত মৃত্যু হোৱা 20 গৰাকী ভাৰতীয় জোৱান শ্বহীদলৈ কালি ডিব্ৰুগড়ত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। NF ৰেলৱে এমপ্লয়িজ ইউনিয়ন ডিব্ৰুগড় ৱৰ্কশ্বপ শাখাৰ উদ্যোগত ডিব্ৰুগড়স্থিত উত্তৰ-পূব সীমান্ত ৰেলৱে যান্ত্ৰিক কাৰখানাত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো শুভাৰম্ভ কৰে কাৰখানা মুখ্য প্ৰবন্ধক GK কানৱাৰ আৰু এমপ্লয়িজ ইউনিয়ন ডিব্ৰুগড় ৱৰ্কশ্বপ শাখাৰ সভাপতি জীৱন বৰাই। ৰেলৱে কৰ্মচাৰীসকলে বন্তি প্ৰজ্বলনেৰে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে। অনুষ্ঠানটো পৰিচালনা ৱৰ্কশ্বপ শাখা সম্পাদক সোণমণি দিহিঙীয়াৰ। অনুষ্ঠানত শাখাৰ কাৰ্যকৰী সভাপতি দীপমণি শইকীয়া, উপ-সভাপতি পুতুল বৈশ্য, যুটীয়া সম্পাদক প্ৰসন্ন দাস, ধনেশ্বৰ কামনা, সহকাৰী সম্পাদক জিচু দাস, যুৱ মৰ্চাৰ যুটীয়া সম্পাদক ধীৰাজ কোঁৱৰকে মুখ্য কৰি কৰ্মকৰ্তাসকল উপস্থিত থাকে।